Hello guys, welcome back to my YouTube channel. আৰু আজি মই নতুন এটা ব্লগ বনাবলৈ গৈ আছো। আপোনালোকক দেখুৱাম মই যদি মোৰ চেনেল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো ক্লিক কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। হ'বলগীয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ আপোনালোকে দেখিবলৈ পাইছে যিহেতু মোৰ পিছফালে এখন সুন্দৰ পথাৰ আছে যিহেতু চাব পাৰে চাব অলপ। আৰু যিহেতু গাইজ এই ৰাস্তাটো দেখিছে মাজতে যিহেতু ইপিনেদি গাঁৱৰ ৰাস্তা আছে যিহেতু আছে গাইজ আজি বতৰটো বহুত যিহেতু অলপ গৰম আৰু গৰম দিন আহি গ'ল যিহেতু গাইজ অলপ মই আহি গ'লোঁ এইপিনে দেখিব পাইছোঁ যিহেতু অলপ ইয়াত যিহেতু মীন পালন কৰা হয় মানে ইয়াত মাছ চাছ পোৱা হয় এখন বিলৰ লেখীয়া হয় যিহেতু সৰু সুৰা গাইজ আপুনি দেখিবলৈ পালে যিহেতু মই আহি গ'লোঁ এটা ব্ৰিজৰ তলত আৰু চাওক গাড়ী গৈ আছে ওপৰত চাওক আমি ৰৈবিলাক আহি পেলাই ইয়াতে আমি কথা চথা পাতোঁ আৰু যিহেতু ইয়াতে বহুত টাইম পাছ কৰোঁ আজি মই অকলে আহিছোঁ যিহেতু ভিডিঅ' বনাবলৈ আহি গ'লে চাওক ব্ৰিজত চাওক যিহেতু গাইজ পিনে অলপ চাব পাৰে যিহেতু সেইখন ৰেল আহি আছে আহি গ'ল মানে ৰেলখন জোনাই এক্সপ্ৰেছ ৰেল এখন জোনাই যাব যিহেতু চাই ল'ব অলপ আৰু যিহেতু গাইজ চাওক ৰেলৰ ৰখি দিলেই যিহেতু অলপ মই ছাইডত দিব লাগিব অলপ ওচৰতে এটা ব্ৰিজ আছে তাতে অলপ ৰখি দিম আৰু যিহেতু গাইজ চাওক মই আহি পালোঁ 1 নং বগলীয়া ৰেল আহি আছে অলপ ছাইডত দিওঁ ৰেলটো আপোনালোকক অলপ দেখুৱাই দিছোঁ অলপ মই চাওক এইপিনে অলপ ছাইডত বহি কিনে অলপ ৰেলৰ অলপ ভিডিঅ' অলপ দেখুৱাই দিলোঁ গাইজ মোৰ ব্লগটো ইমানেই আছিলে যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলৰ যদি নতুন গাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া মোৰ পাই থাকে